হাই হেল্ল' নমস্কাৰ। আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ মানে সকলোৱে গম পায় আমাৰ মিচিংসকলৰ মানে আলি আই লৃগাঙৰ এটা বতৰ বুলি ক'ব পাৰি। প্ৰকৃতিৰ লগত এটা মানে সামঞ্জস্য ৰাখি পেলাই আমাৰ মানে এনেকুৱা ফাগুন মাহৰ প্ৰথম বুধবাৰে মানে আমাৰ যিটো আলি আই লৃগাং উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছে। এয়া বৰ্তমান মানে নিগনিয়ামৃগৰ কাৰণে আৰম্ভ কৰা হৈছে। অলপ পাছত ইয়াত নিশ্চয়কৈ এজন মানে স্থানীয় ব্যক্তি আছে, তেখেতসকলে আলি আই লৃগাঙৰ বিষয়ে দুআষাৰমান ক'বলৈ সকলোকে জনালোঁ। Takam rekamam kumrik sudung misi baluran naima moyak হয়, তেখেতে মিচিঙত কৈছে বাৰু। apung takam rekamam kumrik sudung channelor joriote aipam porum siloka dirbi longoso legang yame pigela kangkan pa sopala orok ngolu regam sa barule regam sa ngolu mina mujing ko dek ko dutak ko ugala ka ngolu ka sampin dirbu ko ipana amna masumangai ngolu ka susang pe dagrop gela manyung 2021 চনত দাগৰতো অৰক কেবাঙা মুবা দুংকা মিগাং ভগৱতু মৰতম তেকেতৰিব দুংকা আপোনাৰ তাকামা আইকাংকাং ক সমুপ কাবিলা মলুং নাছত দই কসি বারলে রাগাম ককম লুজুলাই বন্না চ্যানেল সব জরিয়তে অরক সমলাং পপকরম yang dari apa legasa royam papa ভবিষ্যতৰ কাৰণে দুপ লাগিরা legangan patima amlong oluka dirbu delaba galot bomlor apnu yoye komna se dirbu sam royam papa turian motei kam na missing ragam মিচিং ৰেগাম ঠিক আছে। এতিয়া মই মহিলা ফালৰ পৰা এটা কমেণ্ট এটা ল'ব বিচাৰোঁ। যিহেতু তেখেতসকলে এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে নলু মকাই শ্বিলং আলি আই লৃগাঙৰ বিষয়ে মানে কি বুলি ভাবিছা, মানে কেনেকুৱা এটা মানে পৰিৱেশ হৈছে, মানে ভাল লাগিছে নে? এইটো বহুত ভাল লাগিছে। আমাৰ মিচিঙৰ সমাজৰ আলি আই লৃগাং পাতিছে, আমি বহুত ভাল লাগিছে। সঁচাই ভাল লাগিছে ন? তেতিয়া আইটেমটো গাহৰি মাংস আছে নিশ্চয়, বুঢ়াঙাপিৰ লগত খাবা আৰু ন? বুঢ়াঙাপিন আছে আৰু তাৰপিছত ফুলকবি আলু বিলাহী চব আছে, আমাৰ এভৰিথিং। হয়, ঠিকে আছে। আমাৰ ভণ্টিসকলৰ এনেকুৱা এটা মানে ক'ব নোৱাৰা এটা মানে পৰিস্থিতি আহিছে, যিটো সময়ত মানে এটা মানে ক'ব লাগিব প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখি পেলাই মানে উৎসৱমুখৰ এটা সৃষ্টিৰ এটা মানে উৎপন্ন হৈছে। গতিকে আপোনালোকে মোৰ চেনেলটো চাব। বিভিন্ন আমাৰ অসমৰ জনজাতীয় সংস্কৃতিৰ ভিতৰত এটা মিচিংসকলৰ এটা অন্যতম এটা মানে বুলি ক'ব পাৰি। গতিকে আপোনালোকক সেয়া মই দেখুৱাই আছোঁ। সেয়া মিচিং আমাৰ মুৰংঘৰ। ইয়াত মৰামপুৰীয়া কাৰ্যসূচী অলপ পাছতে গ্ৰহণ কৰা হ'ব। সেয়া আমাৰ জ্যেষ্ঠসকল আই মাতৃসকলে ইয়াত বহি পেলাই কাৰ্যসূচী গ্ৰহণৰ বাবে অপেক্ষাত আছে। সেয়া আমাৰ এনেকৈ মানে কাৰ্যসূচীত লাহে লাহে মানে আগবাঢ়ি গৈ আছে আৰু সেয়া মহিলাসকলে বহি আছে। নহ'লে মই পঢ়োঁ আহিব মই পঢ়োঁ চিলকংগী বেচেন আইৰা দেই। সেয়া তেখেতসকলৰ পৰা কমেণ্ট লোৱা হৈছে। নিশ্চয় তেখেতসকলক সুখী, যিহেতু মানে আমাৰ উৎসৱ এটা মানে আলি আই লৃগাংটো এটা মিচিংসকলৰ এটা অন্যতম মানে ক'ব লাগিব মানে সেয়া মানে এতিয়া ইয়াত সেয়া পৰাপঙৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত চাওক সেয়া গাহৰি মাংস আৰু এয়া আলু ভাজি আৰু তেখেতসকলে সেয়া অকণ নাম এটা নলোঁ আহিব মই পৰা অকণ এগাদিন আলু কবি বিলাহী। কিমান মানুহৰ কাৰণে কেপাচিটিৰ কাৰণে ইয়াত বনোৱা হৈছে? 100জনটো ইয়াতে আছে, তাতকৈ অধিক হ'ব লাগে। 500জন হয় ন? ঠিক আছে। সেয়া আপোনালোকে চাওক। অলপ পাছতে আমাৰ মৃগম্বৰী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। সেয়া তেখেতসকলে প্ৰস্তুতি কৰি আছে। আমাৰ যিহেতু নৱপ্ৰজন্মসকলে উৎসাহত এটা বিহুমুখৰ পৰিস্থিতি হৈ আছে। সেয়া চাওক। গাঁৱত সকলোৱে যাতে সুখী যে বিহু হোৱাৰ কাৰণে। গতিকে আপোনালোকে চাওক। সেয়া এতিয়া মৃগৰ কাৰণে প্ৰস্তুতি চলি আছে। আজি বোলো অকম নাম লে আই লিগা আছে মই পৰাং নে আহিব মই পৰং চিলা আইয় পেছ আজি বোলো। হয়, আই মাতৃসকলে মানে উৎসাহিত হৈ আছে।
মানে বহুত সুখী মানে ক'ব নোৱাৰে এটা মানে ভাষাৰ এটা মানে তেনেকুৱা এটা পৰিস্থিতি হৈ আছে সেয়া মেৰাম পূজাৰ কাৰণে বিশেষ এটা এইটো মেৰাম পূজাটো এটা মিচিংসকলৰ এটা মানে পবিত্ৰ কাৰ্যসূচী বুলি ক'ব লাগিব গতিকে সেয়া মেৰাম পূজাৰ কাৰণে ইয়াত মানে প্ৰস্তুতি চলি আছে অলপ পাছতে আৰু এইটো আলি যিহেতু মানে আলি আই লৃগাং বুলি ক'বলৈ গ'লে এটা মানে আলি মানে হ'ল এবিধ ফল আই মানে হ'ল ফল লৃগাং মানে হ'ল প্ৰথম মানে যিটো মানে কি কয় যিটো মানে প্ৰথম যিটো কঠীয়া সিঁচা হয় এইটো কোৱা হয় লিগত বা লৃগাং এইটোৰ পৰা উৎপত্তি হৈছে গতিকে আপোনালোকে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বুলি নিশ্চয় আশা থাকিল আৰু নেক্সট লেভেলৰ কাৰণে আপোনালোকক অপেক্ষা কৰক দেখাই আছোঁ